ফিফথ সেমিষ্টাৰৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে যদি কিবা চাৰ্টিফিকেট ডিপ্ল'মা কৰি থয়, যেতিয়া তেওঁলোকে মূল ডিগ্ৰীটো পাব তাৰ লগত তেওঁলোকৰ এখন চাৰ্টিফিকেট বা ডিগ্ৰী হৈছিলে। দ্বিতীয় যিটো কথা, সেই দ্বিতীয় কথাটো হ'ল যে আমাৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট, আমি ডিপ্ল'মা আৰু চাৰ্টিফিকেট যিখিনি দিছোঁ আমি একে হেণ্ডিকত কি কি কোৰ্চ চলাব পাৰি তেওঁলোকে যদি চাই তেতিয়াহ'লে দেখা পাব যে তাতে 22টা প্ৰগ্ৰেমৰ নাম লিখা আছে। 11টা আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আৰু 11টা এখন ইউনিভাৰ্চিটিত 2টা ডিগ্ৰী কৰিব পাৰি একেলগে। এতিয়া তাৰ সুবিধাটো কি? আমি দেখিছোঁ যে এটা সুবিধা হ'ব পাৰে। সেই সুবিধাটো এনেকুৱা যে আমি যেতিয়া লগতে আপোনাৰ 15টা ডিপ্ল'মা আৰু 11টা চাৰ্টিফিকেট কোৰ্চ আছে। দুটা কথা আপোনালোকে মন কৰিব, আমি যিখিনি ডিগ্ৰী দিছোঁ আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট আপুনি এই কোৰ্চটোৰ বিষয়ে জানিব পাৰিব। ডিটেইল দিয়া থাকিব, তলফালে এলিজিবিলিটি, ফিজ কিমান ইত্যাদি দিয়া থাকিব। পাৰিলেতো কোঅৰ্ডিনেটৰ ছাৰ আছেই যে আপোনালোকে সুধিবও পাৰিব, কিন্তু ৱেবছাইটত আপোনালোকে চাব যে চাই পেলাই ঠিক কৰিব যে আমি কি প্ৰগ্ৰেম আমি ল'লে মোৰ ভাল হ'ব, কোনটো প্ৰগ্ৰেমত মোৰ ইণ্টাৰেষ্ট হ'ব। কাৰণ চিলেবাছ গোটেইখন দিয়া আছে। চিলেবাছখন চাই লওক যে 1 নম্বৰ ছেমিষ্টাৰৰ পৰা লাষ্ট ছেমিষ্টাৰলৈ মই কি কি পঢ়িব লাগিব। 6 মাহৰ আৰু 1 বছৰৰ সমান কৰিব লাগে আৰু 1 বছৰৰ। সেইকাৰণে আমি ভাবিছোঁ যে আৰু আপোনালোকে জানে সৰু মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত আমাৰ হাতত এখন চাৰ্টিফিকেট থাকে, কিন্তু যদি আমি লাষ্টৰ ছেমিষ্টাৰত অৰ্থাৎ 3rd ছেমিষ্টাৰ নাইবা 5th ছেমিষ্টাৰত যদি আমি এই ডিপ্ল'মা আৰু চাৰ্টিফিকেট এটাত যদি আমি এডমিশ্যন লওঁ, কাৰণ 2টা ডিগ্ৰী কৰিব পাৰি বুলি দিছে কৈছে মাইগ্ৰেশ্যন নোহোৱা ৰেগুলাৰ কোৰ্চটো চলাই ৰাখে। আৰু ৰেগুলাৰ কোৰ্চটো চলোৱাৰ পিছত আপোনাৰ সুবিধাটো কি যে আমাৰ মুক্ত শিক্ষাত আপুনি ক্লাছ নকৰাকৈ আপুনি শিক্ষাটো পাব পাৰে। গতিকে আৰু সঘনাই তেওঁলোকে যোগাযোগ কৰিব পাৰে, পৰীক্ষা তাত অনুষ্ঠিত হয়। গতিকে প্ৰথম যিটো ছাপোৰ্ট, সেই ছাপোৰ্টটো ষ্টাডি চেণ্টাৰে লৈ আপোনাৰ ডিটেইলখিনি লিখা থকাৰ উপৰি তাৰ যিটো ছাইট থাকে, ছাইটতে আপোনাৰ ষ্টাডি চেণ্টাৰটোৰ নাম, আপোনাৰ ষ্টাডি চেণ্টাৰটোৰ ক'ৰ্ডিং, আমাৰ চেণ্টাৰ ইনচাৰ্জ প্ৰিন্সিপাল ছাৰ, ইউনিভাৰ্চিটি এডমিশ্যন ল'লে ছেকেণ্ড ইউনিভাৰ্চিটিখনত যাবৰ কাৰণে মাইগ্ৰেশ্যন চাৰ্টিফিকেট ল'ব লাগিব। মাইগ্ৰেশ্যন নোলোৱাকৈ আপুনি বেলেগ এখনত নামভৰ্তি কৰিব নোৱাৰে।